দাদা নমস্কাৰ। আপুনি বিজেপিৰ যিহেতু কেন্দ্ৰীয় কাৰ্যকৰ্তা হোজাই জিলাৰ সেই হিচাপে আজি যিহেতু বৰ্তমান হিমন্ত বিশ্ব শৰ্মা আমাৰ অসমৰ মুখ্যমন্ত্ৰী হৈছে, আপোনাৰ এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া কি? মোৰ প্ৰতিক্ৰিয়া, মই নিজে ব্যক্তিগতভাৱেতো খুবেই আনন্দিত। হয়, কিয়নো এজন যুৱ প্ৰজন্মৰ ডাইনামিক এনাৰ্জেটিক অসমৰ ৰাইজৰ হৈ কাম কৰা দীৰ্ঘ ইমান বছৰ কংগ্ৰেছৰ মন্ত্ৰী থকা দিনৰ পৰা তেখেতে কাম কৰি কৰি আজি গোটেই অসমত ভাৰতীয় জনতা পাৰ্টীত দুটা বিবাদী বা চৰকাৰ বনোৱাত তেওঁৰ যিটো মানে দান, এইটো অসমৰ ৰাইজে কেতিয়াও পাহৰিব নোৱাৰে। আৰু মই নিজে ব্যক্তিগতভাৱে তেওঁক পাইছো। তেওঁ যেতিয়া কংগ্ৰেছৰ দিনৰ মন্ত্ৰী আছিল, মই তেতিয়া হোজাইত ভাৰতীয় জনতা পাৰ্টীৰ এজন যুৱ মোৰ্চাৰ ৰাজ্যিক সম্পাদক আছিলো। আৰু তেতিয়া দিনৰ পৰা তেওঁৰ কাৰ্যকাৰিতা, তেওঁৰ কাম কৰাৰ কোৱালিটি দেখা পাই মই নিজেই আনন্দিত আৰু উৎফুল্লিত। আৰু COVID-19 তেওঁ গোটেই অসমৰ ৰাইজক যেনেকে মৃত্যুৰ মুখৰ পৰা বচাই ৰাখিছে, ইমানখিনি তেওঁ ৰাতি 2-3 টোপনি নোহোৱাকে তেওঁ যিমান ৰাইজৰ হৈ কাম কৰিছে, তাৰ কোনো মানে তেওঁক মানে এই বিষয়লৈ মোৰ ক'ব পৰা কোনো নহয়, মানে মুখৰ ভাষা নহয়। আজি মন্ত্ৰী হোৱাৰ কাৰণে যিহেতু আপুনি গোৱাসকলক এটা বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে, তাৰ বাবে আপোনালৈ আমি ধন্যবাদ জ্ঞাপন কৰিলো।